বিনিময় পথাৰ বিখ্যাত মেলাখন এইখন জোনবিল মেলা। জোনবিল মেলাত বৰ্তমান আমি উপস্থিত আছোঁ। হেল্ল' বন্ধুসকল, আমি গৈ আছোঁ ভাঙাচিঙা ৰাস্তা দি বৰ্তমান জোনবিল মেলালৈ। জোনবিল মেলা আৰম্ভ হৈ আছে, যোৱাকালিৰ পৰা আৰম্ভ কৰিছে, তো আজি সলনি কৰিব বোলে কিবা কিবি। আলু কচু বিনিময় পথাৰ বিনিময় পথাৰ কাৰণে বিখ্যাত এইখন মেলা। ফাইনেলি আহি বাইক থলোঁ আৰু এতিয়া যাওঁ জোনবিল মেলালৈ। আহি পাই বাটৰ সন্মুখতে দেখা পাইছোঁ, এয়া ৰাতিপুৱা 5:22 এনেকুৱা ভিৰ। পাহাৰৰ পৰা মামা মামীসকল আহি ইয়াতে ঘৰ বনাই আছে। আহি আমি মামা মামীৰ লগতে মামাৰ লগত জুই পোৱাম এতিয়া। কি কি আনিছে মামা? কি কি আনিছে? কচু জালুক হালধি, আদা, হলা বস্তু আনিছে। এতিয়া কি লৈ যাব আপোনালোকে ইয়াৰ পৰা? ইয়াৰ পৰা আমি লৈ যাম হলা বস্তুটো শুকান মাছ, আকৌ পিঠা। ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আহিছে মামা। হলা কৰি আছে। কি কি আনিছে, কি দিলে? আমি পিঠা আৰু হালধি আৰু আদা আৰু কিবা জালুক এই লগতে আমি হলা কৰি আছোঁ। আপুনি কি কি নিব এতিয়া? মই পিঠা সান্দহ আৰু কি শুকান মাছ লগত আমি হলা কৰি পেলাই নিম। ঠিকেই আছে। ইয়াৰ পৰা চাওক মানুহৰ ভিৰ। কেৱল এইখিনি দেখাখিনিয়ে নহয়, ইয়াৰ পৰা বহুত দূৰলৈকে আছে। জোনবিলৰ পাৰত যিটো পৰ্বৰ বাবে জোনবিল মেলা, আৰু জোনবিল মেলাৰ বাবে আজিৰ দিনটোৰ বাবে ৰৈ থাকে সকলো ভৈয়াম আৰু পাহাৰৰ এক মিলনভূমিত আজি পৰিণত হৈ পৰে পুৱাৰ ভাগতে। আজি জোনবিল মেলাৰ দ্বিতীয়টো দিন, আৰু দ্বিতীয়টো দিনত আজি পুৱা সোনকালিতে বিভিন্ন লোক ইয়াত আহে। আহি আজিৰ যি মুদ্ৰা, সেই মুদ্ৰা বৰ্তমান সময় হৈছে 6:25 আৰু বৰ্তমানৰ ভিৰ চাওক, এতিয়াও ভিৰ কমা নাই। এতিয়ালৈকে বিনিময় চলি আছে বৰ্তমান। যিটো বিনিময় পথাৰ আৰম্ভ হোৱা এঘণ্টা হ'ব আৰু প্ৰায়, তো এতিয়ালৈকে বিনিময় পথাৰ চলি আছে। এয়া চাওক আপোনালোকে, ইয়াত দেখা পাইছে পোহৰ হৈছে যদিও কুঁৱলী কমা নাই এতিয়ালৈকে, আৰু বিনিময় পথাৰ কোনো ধৰণৰ কম হোৱা নাই কোনোফালে। চবফালে বিনিময় পথাৰ চলি আছে আৰু মানুহৰ ভিৰ কোনোফালে কমা নাই। মানুহৰ ভিৰ চাওক, চবফালে কেৱল ভিৰ আৰু ভিৰ। ইফালেতো কমেই অলপ, সিফালে আৰু বেছি আছে। আপোনালোকে চাওক, তো দোস্ত এয়া জোনবিল মেলা। এইখিনিৰ পৰা আৰম্ভ হৈ সিফালে বহুত দূৰলৈকে মানে বিনিময় পথাৰ চলি আছে। বিনিময় পথাৰ মানে কিটো বুজি পাইছেই চাগে। মানে ইয়াত কোনো টকা পইচাৰ লেনদেন নাই। ইয়াত কেৱল আপুনি শুকান মাছ আনক বা তেনেকুৱা কিছুমান বস্তু আনক, যিবিলাক পিঠা পনা হওক, সান্দহ গুড়ি হওক, জলপান হওক, তেনেকুৱা কিছুমান বস্তু আনক, আৰু লৈ যাওক কেঁচা হালধি, জলকীয়াৰ পৰা আদি কৰি কিছুমান বস্তু। ইয়াত টকা পইচাৰ আজি কোনো লেনদেন নাই। ইয়াত কেৱল আপুনি কিবা এটা বস্তু আনক, যেনেকৈ ধৰক আপোনাৰ ঘৰত থকা শুকান মাছ আনিছে বা মাছ আনিছে, পিঠা পনা হওক বা ঘৰত বনোৱা কিবা বস্তু হওক, সেইবোৰ আনিছে। আৰু ইয়াৰ পৰা পাহাৰৰ পৰা অহা মামা মামীসকলে যিবিলাক বস্তু লৈ আহিছে, সেইবোৰ কেঁচা হালধি হওক, জলকীয়া হওক, তেনেকুৱা কিছুমান বস্তু লৈ যাব পাৰিব। বহুত সময় ঘূৰি ঘূৰি এতিয়া সেই বহিছোঁ। অলপমান চাহকে খাই লওঁ, পেটত বহুত ভোক লাগি গৈছেগৈ। গতিকে চাহৰ বাবে অলপ খাই ঘৰলৈ যাম আৰু লাহে ধীৰে। চাব আহি যদি গেটখন দেখাই নিদিওঁ কেনেকৈ হ'ব? হেল্ল' দোস্ত, এয়া মেলা চালোঁ। ইফালে গেটখন, এতিয়া গেটদি সোমাই পিছফালেদি ওলাই গৈ ঘৰত ওলামগৈ আৰু। বাই বাই দোস্ত।